সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি আহিলোঁ আজি বকিয়াল স্থিত আমাৰ বৌদ্ধিষ্ট মন্দিৰলৈ আহিলোঁ। বৌদ্ধ ধৰ্মিকসকলৰ মন্দিৰলৈ আহিলোঁ। এতিয়া এয়া আচলতে মৰঙী, বিশেষকৈ কাৰ্বি আংলং জিলাত পৰে। মৰঙী মহাবিদ্যালয়ৰ পৰা লেফ্ট ছাইডত গৈ একেবাৰে কালিয়নী নদীৰ পাৰত আছে আমাৰ এই বৌদ্ধ মন্দিৰটি। বৰ অতি আকৰ্ষণীয় মন্দিৰ। ইমান সুন্দৰকৈ, ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই মন্দিৰটো ইয়াত আচলতে ৰাখিছে। এই মন্দিৰটো বহুত বছৰ পুৰণি। 1778 চনৰ পৰা আচলতে 78 চনতে এই মন্দিৰটো প্ৰতিষ্ঠা হৈছিলে। এই আমি মেইন গেটেদি সোমাই গৈছোঁ। ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত এই মন্দিৰটো পৰিদৰ্শন কৰিবলৈ আহিছে। আমিও আহিলোঁ মোৰ বন্ধুৰ লগত, আৰু ইয়াতে এজন বন্ধু লগ পাইছোঁ, আমাৰ টেঙানীৰে এজন বন্ধু প্ৰবীণ শ্যাম বুলি কয়। তেখেতক লগ পাই অতি ভাল লাগিল। এয়া সকলো বৌদ্ধ মন্দিৰৰ সকলো পৰিৱেশখিনি মই আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এক অতি মনোৰম, আচলতে সকলোকে ইয়াত মোহিত কৰিব পৰা এটা পৰিৱেশ আছে। বৌদ্ধ মন্দিৰটো ইমান সুন্দৰকৈ ৰাখিছে। আপোনালোকেও চালে আপ্লুত হ'ব। সকলোৱে আহিব। কালিয়নী নদীৰ পাৰতে আছে, কাৰ্বি আংলং জিলাত। ইয়াৰ বেনাৰখন দেখিছে, ইয়াত কাৰ্বি আংলং জিলা ইয়াত লিখা আছে। তো সকলোৱে আহিব ইয়াত বৌদ্ধিষ্ট মন্দিৰটো চাব। কালিয়নী নদীখনতো আমি গ'লোঁ। ইয়াত কালিয়নী নদীত কেৱল শিল আৰু বালি দেখিলোঁ। ইয়াত আকৌ দেখিছোঁ বৌদ্ধ মন্দিৰটো ইমান সুন্দৰকৈ ৰাখিছে। আমি এতিয়া সকলো চাৰিওফালে মন্দিৰৰ সকলো দিশ আমি চাবলৈ সোমাই আহিছোঁ। এতিয়া এয়া হৈছে অতি আকৰ্ষণীয় চাংঘৰ। চাংঘৰৰ ভিতৰতে বৌদ্ধিষ্টসকল আচলতে যিসকল পূজাৰী ভিতৰত থাকে। ইয়াত আমি উঠি নগ'লোঁ, পাছত আৰু আহিম বুলি আমি ভাবি আকৌ ভালকৈ চাম, কিন্তু আজি ওপৰলৈ মন্দিৰৰ ভিতৰলৈ আমি নোসোমালোঁ। চাংঘৰ মন্দিৰ অতি আকৰ্ষণীয় মন্দিৰ। এয়া হ'ল মোৰ বন্ধু, আমাৰ টেঙানী শ্যামগাঁও সকলো গাঁৱৰ এজন বন্ধু লগ পাইছোঁ। এয়া সকলো চৌদিশটো সকলোকে দেখাইছোঁ। এয়া চাওক, ইমান এই মন্দিৰৰ চৌদিশ ইমান সুন্দৰকৈ আচলতে ৰাখিছে। সঁচাই আপুনিও আহি আপ্লুত হ'ব। বহুত ডাঙৰ এৰিয়া, আপুনিও দেখিলে আচৰিত হ'ব। অত্যন্ত আকৰ্ষণীয় মন্দিৰ। বহুত বছৰীয়া পুৰণি মন্দিৰ। 1778 চনতে এই মন্দিৰটো প্ৰতিষ্ঠা হৈছিল। আমাৰ টেঙানীতো আছে পুৰণি গাঁও। 1835 চনৰ পৰা বসবাস কৰি অহা 2 নং বৰহোলা শ্যামগাঁওখনো আচলতে একে সমসাময়িক হ'লেও ইয়াত 1778 চনতে প্ৰতিষ্ঠা হৈছিল এই গাঁওখন তথা আমাৰ এই বৌদ্ধিষ্ট মন্দিৰটো। কিন্তু আমাৰ টেঙানীতো আছে এখন শ্যামগাঁও। 1835তে প্ৰতিষ্ঠা হোৱা এখন গাঁও, ৰাজহ গাঁও টেঙানীতো আছে। ঠিক এনেকৈ বকিয়াল, অৰ্থাৎ ইয়াত কালিয়নী নদীৰ পাৰত কাৰ্বি আংলং জিলাত অৱস্থিত। এইখন গাঁও আমি জানিব পৰা মতে 1778তে প্ৰতিষ্ঠা হৈছিল। এই গাঁওখন বহুত বছৰ পুৰণি আচলতে। এয়া কালিয়নী নদী। কালিয়নী নদীখন আজি বহুদিনৰ পৰা শুনি আহিছোঁ, বহুত বছৰ হ'ল। কিন্তু কালিয়নী নদীখন মই আগতে দেখি পোৱা নাছিলোঁ, কিন্তু ইমান এক
নান্দনিক দৃশ্য কালিয়নী নদীখনে আচলতে বহন কৰি আহিছে। কালিয়নী নদীৰ এক বৈশিষ্ট্য হ'ল কেৱল ইয়াত কেৱল শিল আছে। এয়া মই বগা শিল লৈ আহিছোঁ হাতত। ইমান ধুনীয়া ধুনীয়া শিল আছে, যেন সকলো শিল ঘৰলৈকে লৈ যাওঁ যেন অনুভৱ হয়। ইয়াত বহুত লোক গা ধুই আছে। নদীখন একেৰাহে বৈ আছে। ইমান চাফ চিকুণ এখন নদী। ইয়াৰ পাৰতে আচলতে বালি আৰু শিলৰ ব্যৱসায় চলে। এয়া বহুত মানুহে গা ধুই আছে আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো অতি আচলতে মনোমোহা। ভাল লাগে।